অৰ্ণৱ গুৱাহাটী এটি সৰু কোম্পানীত চাকৰি কৰে। সি ব্যৱহাৰ কৰি থকা মোবাইলটো পৰি পিনি ডিছপ্লেখন ভাগি গ'ল। সেইকাৰণে সি ছেকেণ্ড হেণ্ড মাৰ্কেটৰ পৰা এটি পুৰণি ছেকেণ্ড হেণ্ড মোবাইল কিনি আনিলে। মোবাইলটোত মাত্ৰ এখন মেমৰি কাৰ্ড সোমাই আছিল, তাৰ বাহিৰে অন্য একো নাছিল। মোবাইলটো কিনি আনি অৰ্ণৱে নিজৰ ঘৰৰ বিচনাত দুৱাৰ মাৰি অলপ ভাগৰ মাৰ বুলি পৰি ল'লে। সেইদিনা আছিল দেওবাৰ, তাৰ অফিচ বন্ধ। মোবাইলটো খুচুৰতে তাত ৰেকৰ্ডিং 13 নামৰ এটি ফাইল পালে। সি নিজৰ কৌতুহলটো সামৰিব নোৱাৰি ফাইলটো প্লে কৰি পেলালে। প্ৰথমে কেৱল এটি চিনাকি শুৱনি শব্দ শুনা গ'ল। তাৰ ঠিক পাছতে এটি কপা আৰু ভীতিগ্ৰস্ত মাত আহিল। যদি এইটো শুনিছ, পিছফালে ভুলতো নাচাবি। অৰ্ণৱে কথাটো ধেমালি বুলি ভাবি হাঁহি পেলালে। কিন্তু ঠিক তেতিয়াই তাৰ গাৰ নোম শিয়ৰি উঠিল। সি লক্ষ্য কৰিলে যে ৰেকৰ্ডিঙৰ বেকগ্ৰাউণ্ডত তাৰ নিজৰ কোঠাৰ যোনটো ৱাল ঘড়ী টিক 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 চাউণ্ডটো বাজি আছে। সি লগালগ ৱাল ঘড়ীলৈ চালে, তাত টিক 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 বাজিছে। আচৰিত কথা, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? সেইটো সময়তে ৰেকৰ্ডিঙৰ মাতটো আকৌ শুনা গ'ল। এতিয়া সময় 11:47 বাজিছে, চাই ল ৱালত। অৰ্ণৱৰ বুকুখন চিৰিং কৈ গ'ল। সি মোবাইলৰ স্ক্ৰীনলৈ চালে, তাত 11:47 আৰু ৱালতো 11:47। আচৰিত কথা, এইবাৰ ৰেকৰ্ডিঙৰ মাতটো আৰু বেছি হুটা হৈ পৰিল। মই আচলতে তয়েই ননচেন্স। এই মোবাইলটো তোৰ ভৱিষ্যত, অৰ্থাৎ মই কালিৰ পৰা আহিছোঁ। তোৰ পিছফালে যিটো বস্তু থিয় হৈ আছে, ভুলতো নাচাবি। যদি চাও। মাতটো ৰখি গ'ল। অৰ্ণৱৰ হাত ভৰি কঁপিব ধৰিল। এই ডিচেম্বৰ মাহৰ ঠাণ্ডাটো অৰ্ণৱ ঘামত টুপটুপিয়া দিলে। মানুহৰ মনটোক যিটোকে কৰিবলৈ কোৱা নহয়, সেইটোৱে কৰিবলৈ বিচাৰে। সেয়েহে কৌতূহল আৰু স্বভাৱবশতঃ অৰ্ণৱে পিছফালে নাচাই নোৱাৰিলে। লাহে লাহে কপা শৰীৰৰ অৰ্ণৱে পিছফালে ঘূৰি চালে। ৰুমটো সম্পূৰ্ণ খালী, কোনো নাই। সি এটা স্বস্তিৰ নিশ্বাস পেলালে। ৰেকৰ্ডিঙৰ একেবাৰে শেষতো বাক্য বাজি উঠিল। ময়ো ঠিক একেদৰে পিছলৈ ঘূৰি চাইছিলোঁ। সেইকাৰণে এতিয়া মই এই ৰেকৰ্ডিংটো বনাই আছোঁ। তাৰ পাছত গোটেই কোঠাটো এক নিস্তব্ধতা বিৰাজ কৰিলে। ঠিক সেই মুহূৰ্ততে অৰ্ণৱে তাৰ ডিঙিৰ পিছফালে আৰু কাণৰ ওচৰত এটি ঠাণ্ডা নিশ্বাস অনুভৱ কৰিলে, যেন কোনোবা অতি ওচৰৰ পৰা তাৰ গালৈ চাই আছে। সি ভয়তে চিঞৰি দিব খোজোতেই হাতৰ পৰা মোবাইলটো সৰি পৰিল। মোবাইলৰ স্ক্ৰীণখন জ্বলি উঠিল। তাত অট'মেটিক এটা নতুন ফাইল জিলিকি উঠিল। ৰেকৰ্ডিং ফাইল নম্বৰ 14।